নয়ন ক'ত গৈ আছ? তোক দেখোন আজিকালি দেখাই নাযায়। আমাৰ ইফালে নাহ নেকি? আমাৰ গাঁৱৰ ফালে অহা বন্ধ কৰিলে? তোৰ বোলে বিয়া ঠিক হৈছে বুলি শুনা পাইছোঁ। ক'ত বিয়া হৈছে? বিয়া ঠিক হৈছে বাৰু? খুৰা আজিকালি ইফালে অহা নহয়, মানে মই অলপ কামত বিজি হৈ আছোঁ যে, এইটো কাৰণে ইফালে অহা হোৱা নাই। আৰু আপোনাৰ আমাৰ ফালেই থাকোঁ, আমাৰ গাঁৱৰ ফালেই থাকোঁ, কামত থাকোঁ, সেইকাৰণে অহা হোৱা নাই ইমান এটা। মোৰ বিয়া এনেকুৱা ঠিক হোৱা নাই, কথা বাৰ্তা চলি আছে, এতিয়াও কথা ফাইনেল হোৱা নাই। এইটোৱেই আৰু। হয় নেকি? ভাল ভাল, হ'লেতো ভালেই কথা। পাছে কোনফালে ছোৱালী চাইছে তহঁতে? ছোৱালী আমাৰ এই বৰ্তাহঁতৰ ঘৰৰ ফালে চাইছে এটা ছোৱালী, এই গগৈহঁতৰ কিবা হেৰি লাগে নেকি, ৰিলেটিভ লাগে নেকি, তেখেতে আনি দিছে সম্বন্ধটো। হয় হয়, হ'লেতো ভালেই। ঠিকে আছে বাৰু। আমাৰো নয়নৰো বিয়াৰ বয়স হৈছে, তাৰ কাৰণে ছোৱালী চাব লগা হৈ আছে। পিছে ঠিক আছে দে, তোৰ বিয়া ঠিক হ'লে আমাক মাতিবি, মাতিলে আমিও যাম। খুৰা নিশ্চয় নিশ্চয়, কিয় নক'ম। আপোনাক আৰু বিয়াত নামাতি কিনে ৰাখিম নেকি? চবকে মাতিম। আমাৰ গাঁৱৰ যিমান মানুহ আছে, আপোনালোকৰ গাঁৱৰ যিমান মানুহ আছে, চবকে মাতিব লাগিব। সেইটোৰ কাৰণে চিন্তা কৰিব নালাগে। ঠিক আছে বাৰু খুৰাদেউ, বেলেগ দিনা লগ পাম আকৌ। ঠিক আছে দে বাপা, ভালকে থাকিবি দে।